নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত আহি গ'লোঁ। কথাটো হ'ল কি, আজি তাৰমানে আমাৰ যিটো থিম আছে, এইটো থিমটো অলপ বহুত ইউনিক হয়। এইটো বাহিৰা দেশতো কৰে, আমাৰ মানে বাহিৰা ইউটিউবাৰে বহুত কৰি আছে। তো আমাৰ অসমৰ ইউটিউবাৰে ইমানখিনি কৰা নাই চাগে। তো এইটো চেলেঞ্জিং ভিডিঅ', ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াব ওলাইছোঁ। ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব, মানে চাই কিনে ভাল পাব, বৰিং নালাগিব চাগে। তো সেইখিনি চেষ্টা কৰিম আপোনালোকক বৰিং নলগাবৰ কাৰণে। কিন্তু ভিডিঅ'টো একবাৰ চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবচোন। যিবিলাকে চাই আছে ছাবস্ক্ৰাইব এতিয়াও কৰা নাই, 1000 হয় আৰু। তো অলপ ছাপোৰ্ট কৰিব। ভিডিঅ'টোলৈকে বলক, শ্ৰী গণেশৰ নাম লৈ লওঁ। জয় শ্ৰী গণেশ। তো পুৰা ভিডিঅ' এটা চেলেঞ্জৰ ভিডিঅ' যায়, মানে ইয়াতে সমান খাৰা হৈ কিনে পুৰা ইটো এনেকা আৰু ভৰিখন চিধা হৈ কিনে 10 ছেকেণ্ডলৈকে ভৰিখন এনেকা দাঙি থাকিব পাৰে। তাক তাৰমানে স্বপনদাৰ দোকানত, মানে আমি স্বপনদাৰ দোকানলৈকে আছোঁ না, মানে ইয়াতে স্বপনদাৰ দোকানত যিখিনি বস্তু আছে তাৰ এটা বস্তু সি নিজে বাচি কিনে ল'ব পাৰিব আৰু। পারব নাই, কাই পারে এই বস্তু আমি চাম আৰু একবাৰ দেখাই কিনে ভিতৰতে যিকোনো এটা চিলেক্ট কৰিব পাৰিব আৰু সি ভিতৰতো যা, ওপৰৰ পৰা থাকিলে যায়, ভিতৰতো যা, মানে ভিতৰৰ পৰা যিখিনি বস্তু আছে আৰু যা, কি কোৱা? ইয়াৰ যিকোনো বস্তু এটা মানে চইচ কৰিব, চাবোনে হওক, বাকী মিঠাতেল আছে, কিবা আছে, যিকোনো বস্তু খালি। কিন্তু ইগিলা কিন্তু একিলো পাই যাব, কিন্তু এয়া বেলেগ নহয় আৰু এই বস্তু কিন্তু ইগিলা কিন্তু যিকোনো পেকেটৰ বস্তু এটা পাই যাব। এতিয়া 10 ছেকেণ্ড লাগিহে হিৰো কৰিব লাগে। কেনেকা সি মানে ৱালত চিধা হৈ কিনে খাৰা হৈ লওঁ, দে মই তোক দেখাই আছোঁ দে। খাৰা হত ধুনীয়াকে পুৰা সমান কৰে। হৈছে পুৰা সমান হৈ ল। নহয় ইফালে মানে ৱালত পুৰা ভৰিখন উবে দি, ইখন ভৰিখন পুৰা ৱালত। তাৰপিছত এবাৰ 10 ছেকেণ্ডলৈকে তোৰ হেৰি ইফালৰ ভৰিখন দাঙি থাকিব লাগে। 10 ছেকেণ্ডলৈকে ধৰিলে কেনেকা হ'ব? তই মানে 10 ছেকেণ্ড কিছুমানে পাৰে, কিন্তু চেষ্টা কৰ। বকৰা মানুহ এটা যদি মানে ধৰি ল, বকৰা মানুহ এটাক আমি মানে, আপুনি বকৰা মানুহ, আপোনাৰ পানী বিয়া লাগছে, তীব্ৰ পানী বিয়া লাগছে, আপুনি কেনেকে পানীটো বিচাৰিব মানুহৰ পৰা? মই এনেকুৱা বুজাই দিব লাগিব, বটল এনেকুৱা দিয়ক মোক, এনেকুৱা মানে ইংগিত দিব লাগিব আৰু কি, মানে মোক পানী দি কিমান ধৰি লওক আপুনি এটা কানা মানুহ, অন্ধ মানুহ, আপোনাৰ চুলিখিনি কাটিব লাগে, চকুটো মুজি লওক, কেনেকে দেখাব আপুনি? মানে কানা মানুহ আপোনাৰ চুলি কাটিব লাগে, আৰু আপোনাৰ ধৰি লওক কানা মানুহ এটা চুলি কাটিব লাগে, কেনেকে মানে দেখাব এইটো? চকুটা মুজি লওক, এনেকুৱা দেখাব লাগিব আৰু কি, যে এনেকুৱা কৃষিটো এনেকুৱা আৰু কি, এনেকুৱা মোক কাটি দিব লাগে বুলি এনেকুৱা দিব লাগে। আৰে স্বপন দা, আপুনি কানা মানুহে, আপুনিতো বকৰা নাছিল নহয়, আপুনি মুখতে ক'ব নাছিল মোক চুলি কাটি দি বুলি কিনে। কেনেকা লাগলো এইবাৰ? চৰি দে, মৰি কিনে নাহিলে। আমাৰ দাদা আহি পাল ইফালে ধুনীয়াকে, তাকো আমি স্বপন দাক যিখিনি প্ৰশ্ন কৰিছিলোঁ তাকো আমি কৰিম এতিয়া।
আচ্ছা দাদা নমস্কাৰ, আপোনাৰ নামটা কি আছিল? শ্রী মনিন্দ্র মন্ডল। শ্রী মনিন্দ্র মন্ডল। নিন্দ মণ্ডল। আচ্ছা দাদা আপোনাক এটা মানে হেৰি কৰোঁ হা, মানে এয়া এটা মানে হেৰি দিম, মানে এটা বস্তু আপোনাক কৰিব দিম, এইটো আপুনি মই ভাবোঁ আপুনি ভালকৈ কৰিব পাৰিব। কি কম তাহলে? মানে হেৰি আপুনি ধৰি লওক আপুনি বোবা মানুহ, মানে বকৰা মানুহ আৰু আপুনি বকৰা মানুহ, তো আপোনাৰ বহুত জোৰে পানী পিয়া লাগছে, আপুনি কেনেকৈ ইংগিততে হাতুৰি ইংগিত দি কিনে কেনেকৈ দেখাব আৰু মানুহটা কেনেকৈ মাতিব আপুনি, মানে সেনেকৈ পানী খাম। আচ্ছা আপোনাৰ যদি চুলি কাটিব লগা হয়, মানে আপোনাৰ যদি চুলিখিনি কাটিব লগা হয়, আপুনি অন্ধ মানুহ, এতিয়া আপুনি অন্ধ মানুহ, বকৰাটো নহয়, এতিয়া আপুনি কিন্তু অন্ধ মানুহ, আপুনি অন্ধ মানুহ হিচাপে চকু এটা মুজি কিনে লওক, আপুনি কেনেকৈ মাতিব মানুহ এটা? আচ্ছা 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 দাদা এইবিলাক আহকচোন, এইবিলাক আহকচোন। আপুনি আপুনি অন্ধ মানুহেই আছিল চুলিখিনি কাটাত, বকৰা মানুহটো নাছিল? নাছিল। আপুনি মুখতি ক'ব পাৰিছিল নে নাই? পাৰা নাই। মুখতিটো ক'ব লাগিছিল, মোৰ চুলিখিনি কাটি দিয়ক। আচ্ছা সুকুন্দা, তই মানে এই দুটা নোলোৱাকে অত্যান নালাগা কৰি কিনে কোকো কোলা বানন্দা ক'ব লাগে, তাৰমানে কি বানাম? 3 বাৰ ক'ব লাগে কোকো কোলা। কোকলা পুৰা ইটোৰ ইটা লাগব নালাগব আৰু এনেকুৱা কোৱা, কাকা কাকা লগা নোলোৱা, তুই যেনেকৈ কোৱা তুই কোৱা আৰু কোকোকোলা। এইবিলাক অকণমান ওচৰ লাগি যা দে। কোকোকোলা। মোজা পাৰছা 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 সুকুন্দা, মোজা মোজা পাৰছা আৰু একবাৰ, এইবাৰ বেলেগ ভংগীমাত অত্তা লাগব লাগব। কোকোকোলা। মোজা 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 আৰু মোজা সুকুন্দা। ধুনীয়া। আৰু হৈছে আৰু একবাৰ আৰু একবাৰ। কোকোকোলা। এই এটা প্ৰথম নিচিনাই হ'ল, আৰু বেলেগ এটা। কোকোকোলা। মজা মজা। কিন্তু সুকুন্দা এটা বস্তু গম পাইছা না, কোকো কোলা বানন্দা ক'লে কোকো কোলা ই দুটা নালাগে, কিন্তু তুই ভালকে ক'ব পাৰিলি। এইটো মানে যেনেকুৱাকৈ সুধিছা মই কনফিউজ হৈ গৈছো। এইবাৰ আমি কোকো কোলা বানন্দা ধুনীয়াকে কৈছোন তো, কোকোকোলা লাগছে আৰু এতিয়া নাইতো। মই বুৰ্ব সঁচাই পেলাইছে। বহুত টাইম ৰখিলো, বহুতে মানে আমাৰ এইটো চেলেঞ্জটো মানে একচেপ্ট কৰিব অৱস্থাত নাই, তথাপিও আৰু চেষ্টা কৰোঁ। আমি মানে ভিডিঅ'টো সম্পূৰ্ণ কৰিবই লাগিব আপোনালোকৰ কাৰণে, তো ভিডিঅ'টো আমি সম্পূৰ্ণ কৰিম। এতিয়া আমি লোকেশ্যনটো চেঞ্জ কৰি লওঁ। লোকেশ্যনটো এইবাৰ যাম আমি ৱাইন শ্বপৰ ওচৰত, মানে আমি তাৰে যিখিনি মাল দিব পাৰোঁ, মানে এজনক এটা কোৱাটাৰ দিম বা এটা ফুল দি দিম, যদি পাৰে তেতিয়া মালৰ কাৰণে বহুতে চেষ্টা কৰিব, কিন্তু বলক মালৰ দোকানলৈকে যাম আমি। আচ্ছা অজয়, মানে কিবা কয় হেৰি, তোৰ যদি পানী পিয়া লাগে, মানে তুই এটা বকৰা মানুহ, মানে বোবা মানুহ আৰু তুই পানী পিয়া লাগিলে তুই মানুহক কেনেকে খুজিবি, মানে পানী এটা কিবা কিবা হাতো দি কিবা এটা খুজিবি, তুই কেনেকে বিচাৰিবি পানীটো? তেনেকে পাছত ধৰি ল তুই এতিয়া মানে তুই ধৰি ল বকৰা মানুহটো পাৰ হৈ কিনে গেল, পাছত তুই এতিয়া হইলে মানে তুই এটা মানে কি কানা মানুহ, তুই মানে অন্ধ মানুহ এটা, তোৰ চুলি কাটবা মন গৈছে, ফিখন মানে চুলিগিলা দীঘল হৈছে, তোৰ চুলিখিনি দীঘল হোৱাৰ পাছত তোৰ চুলিখিনি এতিয়া কাটিব লাগে, তই চকুটা মুজি কিনেও তুই মানে দেখাব পাৰা, যিকোনো আকাৰে তুই দেখাব পাৰা। তো কেনেকে মানে তুই মানুহক কবি যে মোৰ চুলিখিনি কাটিব লাগে? অন্ধ মানুহ এজনে তেখেতে হেৰি কৰিব, কথা দেখা নাপাব না, আহিল এনেকে আহিল, আহি পেলাই সি ক'ব মোৰ দাদা চুলিখিনি কাটিম, চুলিখিনি কাটি দিয়ক, বাছ। মানে তুই হাতো দিয়ে একো নেদেখা তাৰমানে? নাই তো ক'ব পাৰে নহয়।
গজব বেজতি হে ইয়াক বাৰু ই সঁচা উত্তৰ দিছে গম পাইছে না এইটা কিন্তু একেবাৰে লাষ্টত পাব আপোনালোকে 6টা 7টা কৈ দিলোঁ কিন্তু কায়ো উত্তৰটা সঠিককৈ দিব পৰা নাই মানে ভিডিঅ'টা আজি চেলেঞ্জিং ভিডিঅ'টা আমাৰ কমপ্লিট নহ'ল আৰু এদিন আমি কৰিম পাছত আজি আহিছোঁ এতিয়া আহিছোঁ আৰু আমি কিবা কয় ৰাজাপাৰা চুইচ গেটত এনে ঘূৰিব আহিলোঁ জেগাখিনি আপোনালোকক দেখুৱাবৰ কাৰণে আমাৰ ইয়াতে গাঁৱলীয়া জেগা এনেকৈ আমি কেতিয়াবা ইয়াতে আহি কিনে পাৰ্টি চাৰ্টি কৰোঁ বাৰ্থডে পাৰ্টি খালে এনেকৈ ইয়াতে ফূৰ্তি চূৰ্তি কৰি থাকোঁ আৰু তাৰ কাৰণে তো বেয়া চেয়া নাপাব আপোনালোকে কিন্তু মাজে মাজে এনেকৈ ধেমালিও কৰি থাকিব লাগে এইটোৱে আমাৰ ৰাজাপাৰা চুইচ গেটখন ইয়াতে বহুত ভাল লাগে আহি কিনে আৰু ভিডিঅ'টা কেনেকুৱা নাপালে জনাব চেলেঞ্জিং ভিডিঅ'টো মানে কমপ্লিট নহ'ল মানে গৈছিলোঁ মানে বহুতক কৰিব দিছিলোঁ কিন্তু কৰিব নোখোজে কোনেও লাজ পায় আৰু কেমেৰা সন্মুখত আহিব নোৱাৰে তো এইটো ভিডিঅ' মই দীঘলী পুখুৰীত কোনে আপোনালোকক কথা দিলোঁ আৰু কুকিঙৰ ভিডিঅ' এটা আহিব নেক্সট মংগলবাৰে আহিব নেক্সট মংগলবাৰে কৰিম পাছত বুধবাৰে আহি যাব আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ কণ্টিনিউভাৱে পাবোৰ দেখি কিনে খুব ভাল লাগিছে এনেকৈ সদায় মৰম কৰি যাব ছাপোৰ্ট কৰি যাব এইটোৱে ৰাজাপাৰা চুইচ গেট ইয়াৰ পৰা গোটাই খেতি পথাৰবোৰত মানে আমাৰ গাঁৱত বৃহত্তৰ অঞ্চলত এনেকৈ পানী যায় আৰু ইয়াৰ পৰাই ভিডিঅ'টো ইয়াতে সামৰিলোঁ বেছি দীঘলীয়া নকৰোঁ আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু এতিয়া বাই জয় শ্ৰী গণেশ